1, 2, 3, 4, 5, 6, 7, 8. নমস্কাৰ মই জিত আজি আমি ৱৰ্ল্ডৰ বেষ্ট ৰেডিট কোৱা মানুহজনৰ বিষয়ে আলোচনা কৰিম তেওঁৰ নাম হেলমুথ ষ্ট্ৰেবল তেওঁৰ বয়স 49 আৰু তেওঁৰ বডি ফেট পাৰ্চেন্টেজ 3-4% ভিতৰত থাকে যদি আমি তেওঁক দেখো কেৱল মাসলহে দেখো ফেট আৰু কোনো ফায়াৰ লেয়াৰে দেখা নাযায় যদি আমি তেওঁৰ বেকটো দেখো একদম ক্লিয়াৰলি সেপাৰেটেড দেখা যায় বহুতে হয়তো তেওঁৰ ফটো সোশ্যাল মিডিয়াত দেখিছে কিন্তু বহুতে হয়তো নাজানে তেওঁ কোন আহক তেওঁৰ লাইফৰ বিষয়ে কিছু কথা জানি লওঁ হেলমুথ ষ্ট্ৰেবল তেওঁ এজন অষ্ট্ৰিয়ান বডি বিল্ডাৰ অষ্ট্ৰিয়ান য'ত আৰ্নল্ড শ্বাৰ্জনেগাৰ চাইল্ডহুড প্লেচ আছিল সেই দেশৰ পৰা হেলমুথ ষ্ট্ৰেবল বিলং কৰে তেওঁ বডি বিল্ডিঙৰ লগতে এজন ফিটনেছ মডেলও হয় আৰু পাৰ্চনেল ট্ৰেইনাৰ আৰু নিউট্ৰিচনিষ্ট জিমৰ সময়ত ইনজুৰি হোৱা লোককো তেওঁ ট্ৰিটমেণ্ট দিয়ে তেওঁ 12 বছৰ বয়সত যেতিয়া স্কুলত পঢ়ি থকা সময়ত বহুত ক্ষীণ আৰু দুৰ্বল আছিল সেয়ে তেওঁৰ লগৰবোৰে তেওঁক ইনচাল্ট কৰিছিল তেওঁ মনত দুখ পায় তেওঁ নিজৰ ফিটনেছক লৈ চিৰিয়াছ হ'বলৈ ধৰিলে তেওঁ ডিটাৰজেন্টৰ ডাব্বাত পানী সুমুৱাই দুটা সাইডত 5 লিটাৰ কৰি তেওঁ এক্সাৰসাইজ কৰিছিল যেতিয়া 16 বছৰ বয়সত তেওঁ লোকেল জিম এটাত ভৰ্তি হয় তেওঁ এক্সাৰসাইজ কৰিছিল নিজৰ সেলফ প্ৰটেকচনৰ কৰিব পৰাকৈ কৰিছিল কিন্তু কেতিয়াবা ভবা নাছিল তেওঁ বডি বিল্ডিং কেৰিয়াৰো আগুৱাই যাব বুলি লাহে লাহে যেতিয়া বডি ইমপ্ৰুভ হ'বলৈ ধৰিলে তাৰ পিছত তেওঁ প্ৰফেশ্যনেলি ল'বলৈ ধৰিলে 1996ত যেতিয়া মিষ্টাৰ ৱৰ্ল্ড খেলিবলৈ নামিছিল তাত তেওঁ 11 নম্বৰ প্লেচিং পাইছিল যিটো কোনো ধৰণৰ খাস প্লেচিং নাছিল সেইটো বছৰতে তেওঁ আকৌ মিষ্টাৰ ইউৰোপো খেলিছিল তাত তেওঁ সেকেন্ড প্লেচিং পাবলৈ সক্ষম হৈছিল যিটো ঠিকঠাক ৰিজাল্ট আছিল 1996ৰ আকৌ আৰু এটা শ্ব' হৈছিল য'ত মিষ্টাৰ অষ্ট্ৰিয়ান য'ত নিজৰ জেগাৰ শ্ব' আছিল তাত তেওঁ ফাৰ্ষ্ট প্লেচিং পাবলৈ সক্ষম হৈছিল পিছত তেওঁ 1998ত মিষ্টাৰ ফিটনেছ খেলিছিল য'ত তেওঁ অভাৰঅল উইনাৰ হৈছিল 2008ত তেওঁ মাসল ফ্ৰেমৰ তো উইনাৰ হৈছিল তেওঁ নেচাৰেল বডি বিল্ডিঙতো পাৰ্টিচিপেট কৰিছিল য'ত তাতো তেওঁ উইনাৰ হৈছিল এইবোৰে আছিল হেলমুথ ষ্ট্ৰেবলৰ প্ৰফেশ্যনেলৰ কেৰিয়াৰৰ কথা তেওঁ এই কয় যে এজ ইজ জাষ্ট এ নাম্বাৰ কষ্ট কৰিলে আপুনি সফল হ'বই আৰু সেইটো কথা তেওঁ 49 এজতো প্ৰুভ কৰি দিলে তেওঁৰ ডায়েট আৰু এক্সাৰসাইজ ৰুটিন স্ক্ৰিনৰ লিষ্টত দেখুৱাই দিম গতিকে এই ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভাল ভিডিঅ' চাব বিচাৰিলে নিশ্চয় মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব গতিকে আজিলৈ ইমানেই নেক্সট ভিডিঅ' ভাল টপিক এটা লৈ আপোনালোকৰ ওচৰলৈ আহিম গতিকে ধন্যবাদ